কিবা এটা মুখত দি যাও। হ'ব দে, মাষ্টৰ বাবু ঘৰতে খাম। ৰাতিলৈ চাউল নাই। কি ৰেচন অনা 3 দিনমান হৈছিলহে মাত্ৰ। খোৱা মোক কেইখননো? আহোঁতে বাকী কৰি লৈ আহিব, নহ'লে খালী পেটে হ'ব লাগিব। হ'ব দে, মাষ্টৰ বাবুৰ ঘৰত হেনো 3 দিনৰ কাম। আজিলৈকে পইচাটো অলপ বেছিকৈ লৈ হ'লেও লৈ আহিম দে। পাৰিলে আহোঁতে অলপ মাংস লৈ আহিম দে। মই আহোঁ দে। পুনৰ কাৰণে পেঞ্চিল লৈ আহিব। হ'ব দে। আচৰিত কথা, ৰাস্তাত এজনো মানুহ নাই। ইমান নিমা মাও যে কি হ'ল? মাষ্টৰ বাবু, মাষ্টৰ বাবু। ভুৱন কাই আহিলে? আজি কাম কৰা নহ'ব নহয়। নহ'ব কিয়? লকডাউন দিছে, কৰোণা আহিছে। লকডাউন? কৰোণা সংক্ৰামক ৰোগ। ঘৰৰ বাহিৰ নোলাবি, মাস্ক পিন্ধি থাকিবি, হাত সঘনাই ধুবি। আজিখিনি কৰি যাওঁতে নহ'লে ঘৰতো একো এটা নাই। কাইলৈৰ পৰা লাগে নাহোঁ। নালাগে দে। 100 টকা এটা লৈছা। এই 2 দিন চলিল, চাউল কেইটামানহে আছে। ৰাতিলৈ কি হ'ব নাজানো। তহঁতকেইটাই খাই ল, মই আজি নাখাওঁ দে। মোৰ উপবাস আছে, সোমবাৰ নহয় জানো? আপুনি আকৌ কিয় লঘন দিয়ে? তইনো কেতিয়াৰ পৰা সোমবাৰ মনা হলি? দুখীয়া হ'লো বুলিয়ে ধৰ্ম কৰ্ম নামানিমনে? মোৰোচোন কিবা ভোকে লগা নাই অ'। পানী দি থবি, ৰাতিলৈকে খাম দে। হে কিয় কান্দিছ? ইমান বেয়া দিন নাথাকে নহয়, এদিন হ'লেও ভাল দিন আহিব দে। তোলাই সুতাবাত দেখিলেই কান্দে। হ'ব ৰ, মই অকণমান ওলাই যাওঁ। শাক কচু কি পাৰোঁ বিচাৰি আনো দে। বন্ধু কোৱা। লকডাউনত খোৱা বাঢ়িছে বুজিছা। লকডাউন 10 দিনে হ'ল, 7 দিন মাংসই খালোঁ।
অঁ এজনে আহি ৰাতিপুৱা 2 কিলো খাহী মাংস দি থৈ গ'ল। তই এটা কাম কৰিবি, সন্ধিয়া আহি যাবি নহ'লে। ফুল মাল এটা আনি থৈ দিয়া আছে, অকলে খাব নোৱাৰি নহয়। অঁ এই পুলিচটো নাই, আমাৰ ইয়াতো পুলিচে নাই। মইতো বিন্দাছ গাড়ী চলাই আছোঁ। ঠিক আছে, তই আহি যাবি। অ'কে। নাকান্দিবিচোন শুন, কিবা এটা হ'ব নহয়। অলপ পিছতে ভাত বনাবলৈ যাম। হেৰি কিবা এটা নকৰি কিয়? দেখা নাই পোনে কান্দি আছে। নাকান্দিবিচোন শুন, নাকান্দিবিচোন, কিবা এটা হ'ব নহয়। বাহ, কাকৰা কিন্তু বনাইছে দেই। 20 কিলো ওজনৰ খাহী, টেষ্টটো হ'বই। লোৱা বেগ লোৱা। একদমে কিন্তু আমাক কিছুদিন ৰেষ্ট দিছে দেই। কিমান আৰু সেই বিজনেছৰ মাজত সোমাই থাকিব। তাকেইতো সৰু মানুহখিনি বৰ দিগদাৰ হ'ব দেই, চলিবলৈ গম টান হ'ব সিহঁতৰ। পেটটো কাঢ়া হ'ল নেকি? বেয়া মানে একা হ'ব বাবে কাম কেনেকৈ হ'ব সিহঁতৰ? হাইটেচন পাই আছে সিহঁতৰ, ভালে হৈছে। বিনা পইচাই চাউল দাইল ঘৰত বহি পাই আছে। ডক্তৰ ঘৈণীয়েকে ৰাতি ৰাতি মোক মেছেজ দি, গৰু আৰু ঘৈণীয়েকে একা, তুমিও কম নহয়। কোনোবা এজন ওলাই যোৱাতে পাৰো। Sorry. Oi, Purnama. Oi, খুলি নেকি? Oi, দরজা খুল। Oi, Purnama. Oi, খুলি নেকি? দরজা খুল। কি হৈছেনো? এই ৰাতিখন ক'ৰ পৰা আহিলে? সেইবোৰ হাতত কি? হেৰি মাষ্টৰৰ ঘৰত খানা আছিল, মোৰখিনি নাখাই তহঁতলৈ লৈ আহিছোঁ। শুনা ক'ত? শুই আছে। তই এইখিনি বাদ, মই তাক উঠাই আনো। আছোন পোনা, চা মই তোৰ কাৰণে কি আনিছো।
ঐ ভুৱন ভুৱন ওলা বাহিৰত অ' চুৰ কৰি আহি ঘৰত সোমাই আছ দৰ্জা খোল তোৰ বিচাৰ আছে চালা চোৰ সেই ৰাতিয়ে ভুৱন থানালৈ যাবলগীয়া হ'ল থানাত সকলোবোৰ সঁচা কথা কোৱাৰ পিছত তাক আহিবলৈ দিলে গাঁৱৰ মানুহে তাক কিছু সহায় কৰিলে কিন্তু তাৰ পাছতো ভুৱনৰ নামৰ পিছত চোৰ উপাধিটো চিৰদিনৰ বাবে ৰৈ গ'ল